তই আৰু এই অন্ধ পিতা মাতাৰ বাবে কিমান কষ্ট কৰিবি বাছা। হে ভগৱান, আমাৰ এই যন্ত্ৰণাৰ অৱসান কেতিয়া হ'ব? কেতিয়া হ'ব? নবজিবি অবাসা তোর আছিল বহু দিনৰ আগৰ মহামুনি যেটা আহিছিল আমার আশ্রমে। তোর মাতৃ আর মই জানিছিল তেওঁৰ মহিমার কথা। সেইভাবে গৈছিল তেওঁ স্বয়ং সেৱাৰ উদ্দেশ্যে। কিন্তু দেখি তেওঁৰ কুৎসিত পদযুগল আমি বুঝেছিল তুই চক্ষু। মহামুনিয়ে আশীর্বাদ দি আমাক কৰিলে প্ৰস্থান। আৰু তেওঁৰ প্ৰস্থানৰ লগে লগে আমার দৃষ্টি শক্তিও অনন্ত অন্ধকারে হল আমার জীবন নকৰিবা কষ্ট। যাও জল কিন্তু কিন্তু সন্ধ্যার আগে আগে যেন তই আমি আশ্রম পাওগে। কিন্তু তই পলম নকৰিবি। কিন্তু নকৰিবি তোমালোকে কোনো চিন্তা নকৰিবা। যোৱা পিতা মই নহয় পৰ্যন্ত কিন্তু প্ৰতিৰাৰ বাহিৰলৈ মাতৃয়ে তোর বাবে বড় চিন্তা করে তার পলম নকরিবি। তোমালোকে কোনো চিন্তাই নকৰিবা। মই আঁকিছো পিতা।
দেখিলানে তুমি আমাৰ বাছা সিন্ধু কিমান ডাঙৰ হ'ল, কিমান জ্ঞানী হ'ল। কেতিয়াবা শুনি তাৰ মুখত জ্ঞান গৰ্ভ কথা মই নিজেও বিস্মিত হৈ যাওঁ। আৰু তাৰ কথাবোৰ শুনি কেতিয়াবা এনে লাগে সি যেন আমাৰ পুত্ৰ নহয়, সি যেন কোনোবা শাপগ্ৰস্ত দেৱতা আত্মোচনৰ বাবে আমাৰ কাষত কৰিছেহি বিহাৰ। সি যেন তোমাক আমার তুইকে এরি গুছি যাব কি তুমি দেখুন কান্দিয়ে দিলা। মই ধেমালিহে কৰিছিলোঁ। ধেমালি কৰিছিলে? মই ধেমালি কৰিছিলোঁ। নহয় না, এনে ধেমালি নকৰিব। নকৰো। এনে ধেমালি মই আৰু কদাপিও নকৰো। তুমি কিন্তু নাকান্দিবা প্লিজ। মই নাই কৰা। নাই কৰা? নাকান্দিবা। নাকান্দিবা? আপুনি কিন্তু নাকান্দিব। কথা ময়ো কিন্তু নাই কন্দা। হ'ব তুমিও নাকান্দিবা, ময়ো মই নাকান্দিব। আপুনি নাকান্দিব? ব'লা আমি কুটিৰৰ ভিতৰলৈ যাওঁ নে কি বাচ্চা মই কৰা ধেমালিৰ কথা নকবা, নহ'লে সি যে মনত বৰ কষ্ট পাব প্ৰিয়ে। তুমিও ধেমালি কৰিছিলা। তুমি কান্দিবা।